Hello everyone. So আজি আমি আহি আছো কাৰ্বি আংলঙৰ নাম্বৰ হাবি. So তাত আমি চাব গৈ আছো দেওপানী আৰু গৰম পানী. এতিয়া টাইম হৈছে 1:05. So আমাৰ অলপ ওলোৱা দেৰি হৈ গ'ল. আমি এতিয়া আহি আছো যোৰহাটৰ পৰা. So মই এইকেইদিন যোৰহাটতে আছো. আজি হৈ গ'ল 4-5 দিন মান. So বিশেষ কিবা এটা কামৰ কাৰণে আহিছিলো আৰু মোৰ লগৰ এটা ঘৰত থাকি এইকেইদিন অলপ ইয়াতে এক্সপ্ল'ৰ কৰি আছো জেগাখিনি. So আপোনালোকে মোৰ লগত গৈ থাকক ব্লগটোত, খালি স্কিপ নকৰিব আৰু এটা কথা মনত ৰাখিব সদায় প্লিজ চেনেলটো যিহেতু মোৰ নতুন হয়. So লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল বাৰিছ ষ্টেচন আৰু চাইডত থকা ঘণ্টাটো দবাব নাপাহৰিব প্লিজ ছাবস্ক্ৰাইব. আৰু মোৰ লগত কোন আছে? এই দুজন হিৰো, চিন্ময়, ৰাজদীপ আৰু এইফালে আছে চাইনি, এইফালে আছে বৰ্মা, এইফালে মামী, এইফালে অৰ্পিত আৰু এইফালে দুজন মামা. পিছত দেখাই আছো সকলোকে ভালকে. চ' এতিয়া আমাৰ লগত গৈ থাকক. আৰু আমি এতিয়া আহি আছো, আহি পাইছো বৰপথাৰ টাউন. ত' বহুত বেছি টায়াৰ্ড হৈ গৈছে কাৰণ ৰাস্তাটো বহুত বেছি বেয়া হয় আৰু আমি এতিয়া গৈ পাওঁতে বহুত টাইম লাগি যাব চাগে. আমি ওলাই দিয়া দেৰি হ'ল কাৰণে, কাৰণ সন্ধিয়া হ'ব চাগে আমি তাত গ'লে. যদি আপোনালোকক ভালকৈ দেখাব নোৱাৰোঁ ফালৰ পৰা চৰি, চ' চাই থাকক, দেখাব হয়তো পাৰিবও পাৰোঁ. যদি দিনে পোহৰে গৈ পাওঁ তেতিয়া ভালকৈ দেখাম গৰম পানী আৰু দেওপানী. খতম, গানেই খতম, মই খতম কৰি দিছোঁ মই. আমি পাই গ'লো দেওপানী দুৰ্গা মন্দিৰ. চ' এইখন গেটখন সোমাই আহি আছো আমি দেওপানী. এখন মেইন গেট বেক চাইডৰ পৰা দেখাই দিছো কাৰণ আমি বেক চাইডে আছো, ফ্ৰণ্টৰ পৰা ভালকৈ দেখাব নোৱাৰিলো. আমি দেওপানীত সোমাই আহি আছো. চ' গাইছ আমি এতিয়া আহি পাই গ'লো দেওপানী দুৰ্গা মন্দিৰ. আমি আহি আছো এতিয়া মন্দিৰত. আমি চাকি কিবা কিবি এনেকৈ অলপ জ্বলাই মেলি চ' আপোনালোকক দেখাই আছো গোটেইখিনি. চাউথ চাইডে চাইডে কিমান দোকান আছে, কিমান কি আছে. আমি ফূৰ্তি হ'ব পাৰ্টি আহি দেওপানী নামঘৰ ন হা. চ' যদি ইয়াত আহে এই দাদাৰ দোকানৰ পৰা বস্তু কিনিব, মানুহজন চাই লওক, দেখাই দিছোঁ. আৰু এইফালে পৰা কিনিব পাৰে. চ' গাইছ এইখন হৈছে দেওপানী দুৰ্গা মন্দিৰৰ গেট. চ' আমি এতিয়া ভিতৰলৈ সোমাই যাম. চ' ভিতৰখিনি আপোনালোকক মই দেখাই আছোঁ. চ' গৈ থাকক মোৰ লগত. মই অহা নাই আগতে কেতিয়াও, এইবাৰ ফাৰ্ষ্ট টাইম আহিছোঁ, যিহেতু নাজানো ভিতৰখিনি কেনেকুৱা কি হয়. আৰু যদি আপোনালোক ইয়ালৈ আহে, ইয়াতে মই শুনিব পোৱা মতে ইয়াতে ৰঙা ফিটা বান্ধিব লাগে. যদি আপোনালোকৰ কিবা মনত যদি কিবা আশা আছে ধৰক, সেইখিনিৰ কাৰণে আপোনালোকে যদি ৰঙা ফিটা বান্ধে আপোনালোকৰ আশা হয়তো পূৰণ হয়, তেনেকৈ বুলি এটা বিশ্বাস আছে, আগৰ পৰা চলি আহিছে. ত' মই এটা ৰঙা ফিটা লৈ আহিছোঁ ইয়াত বান্ধিম বুলি. চ' চাই থাকক ভিডিঅ'টো. চ' গাইছ আমি ইয়াতে আহি পাই দেওপানী দুৰ্গা মন্দিৰত আমি চাকি আৰু চাকি জ্বলোৱা হ'ল. আৰু এফালে আমি ৰঙা ফিটা বান্ধিব লাগে. চ' ফিটা বান্ধি আমি তিনিটা এতিয়া পূৰা ঘূৰি আছোঁ. বৰমাহঁতে চাকি জ্বলাই আছে. চ' এইফালে আৰু কি আছে আমি গৈ থাকোঁচোন, কিমানখিনি দেখাব পাৰোঁ চাই থাকোঁ. চ' যদি দেখাব পাৰোঁ আপোনালোক দেখাই আছোঁ কি আছে এইফালে, কাৰণ ইমান ভালকৈ আইডিয়া নাই, কাৰণ ফাৰ্ষ্ট টাইম আহিছোঁ আৰু নাজানো ইমান. চ' নামটো শুনি আছিলোঁ ধৰক ইমান দিন নাই. আৰু চবলক গৈ থাকক.
এয়া হৈছে দেওপানী দুৰ্গা মন্দিৰৰ পুখুৰী। চ' গাইছ আমি এতিয়া দেওপানী দুৰ্গা মন্দিৰৰ পৰা ওলালোঁ। এতিয়া আমি যাম গৰম পানী। চ' বলক আপোনালোক মোৰ লগত, মই আপোনালোকক গৰম পানী লগ পাইছোঁ। কাৰণ বেছিকৈ মই একো ক'ব পৰা নাই, কাৰণ ইয়াতে অলপ ভিৰো আছিলে আৰু মানুহ বহুত আহিছে আমাৰ লগত। চ' গৈ থাকক, গৰম পানী লগ পাই আছোঁ। চ' গাইছ আমি গৰম পানী গৈ থাকোঁতে কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ যিখন ধনশিৰি দলং হয়, চ' আহি ইয়াতে ৰখিছোঁ। লোকেশ্যনটো বহুত বেছি ভাল লাগিলে। আমি জাষ্ট গাড়ীৰ পৰা নামিছোঁ। চ' গৈ আছোঁ দলংখনৰ তললৈ। I'm really trying, so I should stop it. So hard on myself, it's true. Pick apart the things I do. Been in hiding, backsliding, keep rewinding, pulling the thread through the loop, trying to find the faith I knew. আমি আছোঁ এতিয়া কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ ধনশিৰি নদীৰ দলঙৰ তলত। চ' এইখন হৈছে ধনশিৰি দলং, এইখন হৈছে ধনশিৰি দলং, আৰু এইফালে চাওক পিকনিক প্লেচ আছে। আপোনালোকে যদি পিকনিক খাওঁ বুলি হয় পিকনিক খাব পাৰে। চ' বহুত বেছি ধূলি হয় তলত। Stop that it would just feel right. I've been looking out for signs. I'm scared that I'm running out of time. Trying to tell myself I'm fine. I'm waking up and I can't let go. I'm in my head but I can't. হেল্ল'। চ' এতিয়া এতিয়া মোৰ দুখ লাগি আছে। চ' একচুৱেলি কি হ'ল গাইজ, মই যোনখিনি ভিডিঅ' বনাইছিলোঁ যোৰহাট যোৱাৰ পিছত, যোৰহাটৰ যোনখিনি জেগা মই এক্সপ্ল'ৰ কৰি ভিডিঅ' বনাইছিলোঁ, চ' তাৰে মই 3টা ভিডিঅ', এটা ভিডিঅ' 2টা পাৰ্ট কৰি আপলোড কৰিলোঁ, আৰু নেক্সট এটা ভিডিঅ' মই যোনটো শান্তি আশ্ৰমৰ ভিডিঅ' আছিলে মই সেইটো এটা নেক্সট এপিছড কৰি পেলাই আপলোড কৰিলোঁ, ঠিক আছে। চ' তাৰপিছত একচুৱেলি মোৰ লগত কি হৈ গ'ল, মই গৈছিলোঁ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ নাম্বৰ হাবি। চ' তাতে আছিলে দেওপানী আৰু গৰম পানী। চ' সেই জেগাখিনি এক্সপ্ল'ৰ কৰিবৰ কাৰণে গ'লোঁ। যোৱাৰ পিছত মই ধুনীয়াকৈ ঘূৰি মেলি তাতে পূৰা বিন্দাছ দিনটো ঘূৰি ভিডিঅ' চিডিঅ' কৰি মেলি আহি মই পালোহি ঘৰ, ঠিক আছে। চ' মই লগৰ এটাৰ ঘৰত আছিলোঁ। চ' তাৰ ঘৰ আহি পালোহি ধুনীয়াকৈ। চ' হৈ গ'ল সেইখিনি, সিমানখিনি। চ' মই ভিডিঅ'টো এডিট কৰিছিলোঁ, ৰেকৰ্ড কৰি আছিলোঁ মোৰ ফোনত। ৰেকৰ্ড কৰাৰ পিছত মোৰ ফোনটো অলপ বেটেৰীটো প্ৰব্লেম দি আছিলে। সেইটো কাৰণে মই কি কৰিলোঁ, যোনখিনি ক্লিপ আছিলে মই সেইখিনি তাৰ লেপটপত আৰু তাৰ ফোনত দি দিলোঁ। চ' দিয়াৰ পিছত মই তাৰ ফোনতে ভিডিঅ'কেইটা এডিট কৰিলোঁ। চ' এডিট কৰাৰ পিছত ফোনটো মোৰ ঠিকেই চলি আছে। চ' ইমান প্ৰব্লেম পোৱা নাছিলোঁ। চ' তাৰপিছত এডিট কৰি মেলি কমপ্লিট হৈ গ'ল গোটেইকেইটা ভিডিঅ'। তাৰপিছত মই নেক্সট ডে ঘৰ আহিলোঁ। ঘৰ অহাৰ আগত মই তাৰ পৰা ভিডিঅ'খিনি লৈ ল'লোঁ। কিন্তু মই যেতিয়া ঘৰ আহি পাইছোঁহি, জাষ্ট মই ইভিনিং ঘৰ আহি পাইছোঁ 4 PM মানত। চ' ৰাতি ধৰক 10 PM মানত মোৰ ফোনটো মই চাৰ্জত লগাইছোঁ, টোটেলি ডেমেজ। মোৰ এইটো ছুটি গৈছে। ইমান কষ্ট কৰি পেলাই ভিডিঅ'খিনি বনাই ৰেকৰ্ড কৰি এডিট কৰি ৰাতিৰ ভিতৰত 3টা ভিডিঅ' এডিট কৰি আহি মই যোৰহাটৰ পৰা আহি ঘৰ পাইছোঁহি 3খনকৈ গাড়ী চেঞ্জ কৰি। তাৰপিছতো মোৰ চ' কেছটো কি হ'ল, মোৰ ভিডিঅ'খিনি একচুৱেলি ফোনটো ডেমেজ হৈ যোৱাৰ বাবে মোৰ ভিডিঅ' নহয় অকল, মোৰ ইয়াত বহুত ডকুমেণ্টছো আছিলে ফোনটোত, আৰু বহুত মেমৰিজ, বহুত ফটোজ, বহুত কিবা কিবি গুচি গ'ল গোটেই এইটো ফোনৰ পৰা। এইটো আছিলে Redmi 6 Pro। ইয়াৰ অভিয়াছলি যাবই 2 years হৈ গ'ল, আৰু মই যি ফোন চলাওঁ। চ' এইটো ফোন গ'ল, ইয়াৰ পৰা গোটেই হেৰাই গ'ল মোৰ বস্তু। চ' তাৰপিছত কি হ'ল, মই লগৰটোক ক'লোঁ যে মই তোমাৰ তাত যে ভিডিঅ'খিনি এডিট কৰিছিলোঁ, চ' তুমি মই সেইখিনি হোৱাটছআপত ডকুমেণ্টছ কৰি চেণ্ড কৰা।
তাৰ পিছত সি মোক ইফালৰ পৰা ফোনত দি দিছে যে মই এইখিনি ডিলিট কৰি দিলোঁ হা তুমি ডিলিট কৰি দিলা বঢ়িয়া ভাল কৰিলা এইটোতো ছুটি আছে চ' তাৰপিছত তাক ক'লোঁ বিচাৰা বহুত তাক মই ফোন কৰিবলৈ হেৰি কৰিলোঁ যে তুমি ফটো ভিডিঅ'খিনি বিচাৰা থাকি যাব মুঠতে ভিডিঅ'খিনি যদি তুমি পাৰ্মানেণ্টলি ডিলিট কৰা নাই ফোনৰ ক'ৰবাত থাকি যাব চ' এনেকৈ ক'লোঁ তাক চ' সেইমতে সি বিচাৰিলে নাই ভিডিঅ' পোৱা নাই লাষ্টত লাগ ভাল আছিলে মোৰ যাৰ কাৰণে মই শান্তি আশ্ৰমৰ গোটেইখিনি ফুটেজ পাই গ'লোঁ সেইখিনি একচুৱেলি তাৰ লেপটপত আছিলে কিন্তু মই কাৰ্বি আংলঙৰ নাম্বৰ হাবি আৰু দেওপানী আৰু গৰম পানী যোৱা ভিডিঅ'খিনি তাৰে মই অলপমান ভিডিঅ' পালোঁ বাকী ভিডিঅ'খিনি নাপালোঁ এতিয়া মই কি কৰিম উপায় নাই নেক্সট যেতিয়া যাম তেতিয়া আপোনালোকৰ কাৰণে আকৌ বনাই আনিম চ' এই ফোনটোৱে মোক ধোকা দিছে সেইবাবে মই লৈ লৈছোঁ অ'প' Reno 5 Pro 5G নিউলি লঞ্চ হৈছে যদি পাৰোঁ এইটো ফোনৰ মই ৰিভিউ বনাব ট্ৰাই কৰিম কাৰণ মোৰ ইমান আইডিয়া নাই ৰিভিউ বনোৱা ফোনৰ এইবিলাক টেকন'লজি নলেজবিলাক মোৰ ইমান নাই চ' একো নাই দুখটোতো আছিলেই বাৰু হ'লেও দুখটো হোৱা অলপ দিন হৈ গ'ল ন সেইটো কাৰণে অলপ এতিয়া দুখটো কমি গৈছে চ' একো নাই এনেকেই চলি থাকিব এনেকেই ভিডিঅ' বনাই থাকিম আপোনালোকে মোক ছাপোৰ্ট কৰি যাওক মৰম দি যাওক আপোনালোকৰ কাৰণে মই নতুন নতুন জেগাৰ নতুন নতুন ভিডিঅ' লৈ সদায় আহিবলৈ ট্ৰাই কৰিম আৰু এটা কথা কৈ থৈ দিওঁ যে 14 ফেব্ৰুৱাৰী যিহেতু আহি আছে হয়তো 14 ফেব্ৰুৱাৰীত এখন মোৰ সৰুকৈ আপোনালোকৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে এটা সৰু ষ্টৰি আহিব পাৰে হয়তো নাহিবও পাৰে মই ডাইৰেক্টলি কৈ নিদিওঁ যে আহিবই বুলি হয়তো আহিবও পাৰে নাহিবও পাৰে চ' সেইটো মই এতিয়ালৈকে ফিক্স হোৱা নাই যদি আহে মোৰ এইটো চেনেলতে আপলোড হ'ব চ' আপোনালোকে চাব পাৰিব চ' প্লিজ ডু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল পাৰি ষ্টেচন আৰু চাইডত থকা ঘণ্টাটো দবাব নাপাহৰিব প্লিজ প্ৰেছ দ্য বেল আইকন আৰু যাতে মোৰ নতুন নতুন ভিডিঅ' অহাৰ লগে লগে বহুত সোনকালেই ন'টিফাই হৈ যায়